মা আহকচোন আহি আছো ৰবা খাই লোৱা বকচোন মা মা আপুনি লাষ্ট চেকআপ কেতিয়া কৰাইছিল মোৰ মনতে নাই লোক আজি বলক মোৰ লগত তোমাৰ অফিচ টাইম এতিয়া কেনেকে যাবা বলকচোন আপোনাৰ হেল্থ বেছি ইম্পৰ্টেণ্ট হয় দেখোন মোৰ মাতকে বেছি আকন কৰা হ'ব দিয়া যাম সকলোৰে যত্ন মায়ে লয় বাট মাৰ যত্নটো ল'ব লাগিব না মাক সেইকাৰণে আজি চব কাম বাদ দি লৈ আহিছা? লৈ আহিছে এইটো HM হস্পিটেল হয় বলক আজি আপোনাৰ ফুল হেল্থ হাতীগাঁও লিটিল ফ্লাৱাৰ স্কুলৰ ওচৰত আছে HM হস্পিটেল আৰু ইয়াতে ডক্টৰ কাৰিনা হাজাৰিকা ইজ ওৱান অফ দ্য বেষ্ট গাইনাকলজিষ্ট এভাৰ শুনা পাইছিলো ইয়াতে কিবা ফ্ৰী চলি আছে আমাৰ ইণ্টাৰনেশ্যনেল উইমেন্স ডে কাৰণে 5th to 9th মাৰ্চ ফ্ৰী কনচালটেশ্যন চলি আছে চাৰ্জাৰী ফাৰ্টিলিটি অবজেন গাইনী মেডিচিন সকলো ডিপাৰ্টমেণ্টছ আছে ৰাইট আমাৰ ইয়াতে যিমানখিনি চাৰ্জাৰী আছে আমি ট্ৰাই কৰোঁ যে উই ৰেপ ইট আপ এৰাউণ্ড 30 to 40,000 চেকআপখিনিতো হৈ গ'ল আপুনিতো উইমেন আপুনি চেকআপ নকৰাই নেকি মোৰ চেকআপ বাৰু হৈ গ'ল আপোনালোকো আহিব পাৰে HM হস্পিটেল ৱমেন্স ডে কাৰণে যিটো ফ্ৰী চেকআপ